সঁচাকৈ এক ভয়ংকৰ ঘটনা। আহিনীয়া বানে অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে যোৰহাট জিলাৰ টিয়ক ৰাজহ চক্ৰৰ যি আচলতে জাঁজি নদীৰ উত্তৰ পাৰৰ ৰিং বান্ধ ইতিমধ্যে ছিঙি লৈ গৈছে। মোৰ পিছফালে যিটো দৃশ্য দেখিছে অতি ভয়ানকভাৱে ইতিমধ্যে এই ৰিং বান্ধটো ছিঙি লৈ গৈছে আৰু পৰিণতিত বহু গাঁও ইতিমধ্যে প্লাবিত হৈ পৰিছে। যোৱা নিশাৰে পৰা অতি ভয়ানকভাৱে জাঁজিৰ আচলতে জলপৃষ্ঠ বৃদ্ধি পাইছিল আৰু লগে লগেই কিন্তু এই ৰিং বান্ধটো মুহূৰ্ততে ছিঙি লৈ যায়, নিশাৰ ভিতৰতে ছিঙি লৈ যায়। আৰু এই স্থানতেই মোৰ সতীৰ্থই দেখুৱাব এইখন এখন বিদ্যালয় আৰু সেই বিদ্যালয়খনৰ কাষতে দুটাকৈ পৰিয়াল আছিলে। ইতিমধ্যে দুয়োটা পৰিয়ালৰে বাসগৃহ বানে উটুৱাই লৈ গৈছে, প্ৰবল সোঁতে উটুৱাই লৈ আহিছিলে। বানৰ এই মথাউৰিটো ছিঙি লৈ গৈছিলে আৰু পৰিণতিত তেওঁলোকে ঘৰৰ কোনো সামগ্ৰী উদ্ধাৰ কৰিব নোৱাৰিলে বা বচাব নোৱাৰিলে। আৰু এই মুহূৰ্তও কিন্তু সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। তেওঁলোকে নিশাৰ ভাগত যিহেতু হঠাৎ বান বাঢ়ি আহিছিলে, বান